Hello friends, this is your Sindhu, Stars your cool, the romantic jockey. So বন্ধু বল কেনে আছে? ভালে আছে নে? আশা কৰো নিশ্চয় ভালে আছে নহয় জানো? আজি আপোনালোকৰ বাবে এটা সুইট romantic conversation লৈ আহিছো আৰু আজিৰ এই conversationটো আগবঢ়াইছে মোৰ এজন বন্ধুৱে। তেওঁ বহুত কেয়াৰিং হয় তেওঁৰ গাৰ্লফ্ৰেণ্ডক লৈ আৰু তেওঁৰ ৰিলেশ্যনশ্বিপটো বহুত সুন্দৰভাৱে আগবঢ়াই লৈ আহিছে। যদি কেতিয়াবা তেওঁলোকৰ মাজত কাজিয়াও হয় বা মিছআণ্ডাৰষ্টেণ্ডিঙো হয়, তেতিয়া কাৰ ভুল সেইটো তেওঁ নাচায়। মুঠতে ভাল কৰিব বিচাৰে ৰিলেশ্যনশ্বিপটো। আৰু তাৰ বাবে লাগিলে তেওঁৱে প্ৰথমে চৰি ক'ব, মুঠতে কাজিয়া কৰি নমতাকৈ থকাটো তেওঁ নিবিচাৰে। আৰু ময়ো সকলোকে এইটোৱে ক'ব বিচাৰোঁ যে কাজিয়া কৰি খং কৰি মাত বোল নকৰাকৈ নাথাকিব, তেতিয়া ৰিলেশ্যনশ্বিপ আৰু বেছি বেয়াহে হয়। আৰু অভিমান কৰিলেও বেছি সময় অভিমান নকৰিব আৰু ৰিলেশ্যনশ্বিপততো ইগ' একেবাৰে নানিব। অৱশ্যে কিছুমানে অভিমান কৰে এইটো জানিবলৈ যে তেওঁৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডে কিমান তেওঁক কেয়াৰ কৰে বা কিমান ধুনীয়াকৈ মনাব বিচাৰে। চ' ভালো লাগে কেতিয়াবা অভিমান কৰি, নহয় জানো? চ' আপোনালোকৰ যদি এনেকুৱা মেমৰেবল মমেণ্টছ আছে আৰু আপোনালোকে আমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰে, তেনেহ'লে শ্বেয়াৰ কৰিব পাৰে আমাৰ ফেচবুক পেজত মেছেজ কৰি। চ' বন্ধুসকল, বেছি আৰু পলম নকৰোঁ, ব'লক আজিৰ কাহিনীটোলৈ আগবাঢ়ো। এই কিমান বাৰ মই ফোন মাৰি আছোঁ, এই মোৰ ফোন ৰিচিভ কৰা নাই কিয়? তাই আছে ক'ত একচুৱেলি? ক'ৰবাত কিয় বিজি থাকিল, তাই মোক মেছেজ কৰে যে মই আমাৰ লগত বিজি আছোঁ বুলি। আজিতো একো এটা মেছেজ কৰা নাই মোক, আৰু তাই জানে মই সদায় তাই ফোন কৰোঁ বুলি। তাই তাই গম নাপায় নেকি তাই ফোন ৰিচিভ নকৰে যে মোৰ মানে মাথাটো গৰম উঠি যায় বুলি? হোৱাটছএপতচোন লাষ্ট চিন নল'ব কথা হৈছে। ৰহ তাইক মই ভইচ মেছেজ এটা দি দিওঁ। কি মানে তাইক কি বুলি ভাবিছে, মানে তাই কিয় ৰিচিভ কৰা নাই মোৰ ফোন? ঐ তুমি ক'ত আছা হা? তোমাক যে মই ইমান ফোন কৰি আছোঁ, তুমি গম নোপোৱা নেকি? কিয় তুমি মোৰ ফোন ৰিচিভ কৰা নাই হা? কিয়? হেল্ল', তুমি ক'ত আছিলা? ক'ত মানে ইমান ফোন মাৰিছো, তুমি আছিলা ক'ত মানে? আৰে মই পঢ়ি আছিলো, ফোন অফ আছিল। সঁচাকৈ অফ আছিল নে? অনলাইন থাকিব পৰা কিন্তু মোৰ ফোন ৰিচিভ কৰিব নোৱাৰা। মানে তুমি কি পঢ়ি আছিলা অনলাইন থাকিবলৈ হা? আৰে অনলাইন নাই, মই ক'ত অনলাইন দেখিলা? মই দেখা পাইছিলোঁ অলপ আগত, লাষ্ট চিন দেখা পাইছিলোঁ মই। নহয় নহয়, একচুৱেলি মই তোমাক ফোন কৰিবই মানে লৈছিলো। তোমাক মই ফোন কৰি আছোঁ, তুমি জানাই দেখোন মই সদায় তেওঁক ফোন কৰোঁ বুলি। মানে কিয় মানে আৰে কিয়? বাবা চৰি মই চিৰিয়াছলি মই পঢ়ি আছিলো ইয়াৰ। ঠিক আছে আৰু হ'ব দিয়া। সৰু ছোৱালী ন, পঢ়ি আছা পঢ়া, ঠিক আছে। मेरी राहें तेरे तक है, तुझ पे ही तो मेरा हक है। साथ छोड़ूंगा ना तेरे पीछे आऊंगा, मैं तेरा बन जाऊंगा। শুনা পালা নেকি? মই ডিলিট কৰি দিছিলোঁ। তুমি মোক গালি দিলা, আৰু যিটো মই তোমাৰ পৰা আশা কৰা নাছিলো। চিৰিয়াছলি মই হাৰ্ট হ'লো আজি। একচুৱেলি সেই ভইচ মেছেজটো ডিলিট কিয় কৰিলোঁ জানা? মানে সেই ভইচ মেছেজটো শুনি এনেকুৱা লাগিছে যেন তোমাক খং কৰিছোঁ বহুত, আৰু তোমাক খং কৰা নিচিনাকৈ ভইচ দিলে বেয়া লাগে ন? সৰু ছোৱালী বেয়া পাই যাব পাৰা, হাৰ্ট হৈ যাব পাৰা ন? সেইকাৰণে বোলো ডিলিট কৰি দিছিলোঁ, যাতে তুমি শুনা নোপোৱা। কিন্তু তুমি শুনা পাই গ'লা।
প্লিজ এনেকৈ নক'বা না মই জানি বুজি পোৱা নাছিলোঁ মানে টিউনটো এনেকুৱা হৈ গ'ল একচুৱেলি চিৰিয়াছলি মই তুমি তোমাক কেতিয়াবা জানি বুজি মোক খং কৰিব পৰা নাই কেতিয়াবা ভুলতে হৈ যায় কেতিয়াবা প্লিজ খং নকৰিবা আৰু দুখ নকৰিবা চৰি আৰে বিশ্বাস কৰা মই তোমাক খং কৰা নাই কিয় এনেকৈ কৈছা ন মোকতো ভাল কৰা নাই দিয়া প্লিজ চৰি কৈছোঁ না প্লিজ মোকতো ভাল কৰা দিয়া লাগি নাথাকিবা না প্লিজ চৰি জান অলপ কামুৰি দিলোঁ হাতটোপা আচলতে কি জানা ভাল লাগে তোমাৰ লগত অভিমান কৰি আৰু তুমি যেতিয়া ভয় খোৱা মই খং কৰিছোঁ বুলি তেতিয়া আৰু বেছি ভাল লাগে চৰি আই লাভ ইউ ছ' মাছ চ' বন্ধুসকল আজি আমাৰ কাহিনীটো শুনি কেনেকুৱা পালে নিশ্চয় ভাল পালে নহয় জানো যদি আজি আমাৰ কাহিনীটো শুনি ভাল পালে তেনে লাইক কৰিব নাপাহৰিব কমেণ্টছ কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি এতিয়ালৈ আৰজি অকল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে আমাক ফেচবুক ইনষ্টাগ্ৰাম টিকটক আৰু টুইটাৰত ফ'ল' কৰিব নাপাহৰিব লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু আমাৰ ইউজাৰ আই ডি স্ক্ৰীণত শ্ব' হৈ আছে চ' বন্ধুসকল এতিয়ালৈ আহিছোঁ আকৌ আহিম নতুন কাহিনী লৈ অনলি অন আৰজি অকল ইউটিউব চেনেল বাই বাই চি ইউ চুন